নমস্কাৰ ডি ৰিমিক্স ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি এটা বিশেষ ভিডিঅ' আপোনালোকে আগবঢ়ালোঁ। ভিডিঅ'টো চাব সকলোৱে আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। অসমীয়া সমাজ ব্যৱস্থাত হেৰাই যোৱা কিছুমান সম্পদক লৈ আজি এই ভিডিঅ'টো বনোৱা হৈছে। যিহেতু ৰেডিঅ' আজিকালি দেখিবলৈ নোপোৱা হৈছে। আজিকালি ল'ৰা ছোৱালীয়ে পাহৰিলে ৰেডিঅ' কি বস্তু। চাকিটো আজিকালি ল'ৰা ছোৱালীয়ে দেখা নাই। তাৰে ভিতৰত আপোনাৰ অসমীয়া কুঁহিপাতখন আমি সৰুতে পঢ়িছিলোঁ, সেই কুঁহিপাতখন আজি সৰু ল'ৰা ছোৱালীয়ে দেখা নাই। আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক দেখাব আৰু অসমীয়া পুৰণি সম্পদবোৰৰ লগত আপোনালোকে চিনাকি কৰি দিয়ক। কলখাৰ কি বস্তু আজিকালি ল'ৰা ছোৱালীয়ে চিনি নাপায়, চাকি কি বস্তু চিনি নাপায়। জাপি আজিকালি অসমীয়া সমাজ ব্যৱস্থাৰ পৰা হেৰাই গৈছে। অতীজৰ পুৰণি মুদ্ৰাবিলাক আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক চিনাকি কৰি দিয়ক। এইবিলাক বস্তু সকলোৱে চিনি নাপায়। তাঁতৰশালো ক্ৰমান্বয়ে হেৰাই গৈছে। গতিকে আপোনালোকে এই ভিডিঅ'টো চাব, আপোনালোকৰ ল'ৰা ছোৱালীসকলক এই বস্তুকেইটা দেখুৱাই দিব, চিনাকি কৰি দিব। পুৰণি টৰ্চটো আজিকালি নাই। লেম্পটো নাই। আগৰ আইতাসকলে কাণত পিন্ধা থুৰীয়া, সেই থুৰীয়াপাত আজিকালি হেৰাই গৈছে, আজিকালি পাবলেই নাই।